জনতাক প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে চৰকাৰে। কথা দি কথা ৰাখিব নোৱাৰা চৰকাৰে ৰাজহুৱাভাৱে ক্ষমা খোজক। বিজেপি চৰকাৰক কঠোৰ সমালোচনা জাকিৰ হুছেইন সিকদাৰৰ। মুখ্যমন্ত্ৰীৰ পাইপ ফুটা সন্দৰ্ভৰ মন্তব্যক লৈ কঠোৰ সমালোচনা কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। কেৱল গুৱাহাটীতে ফুটা নাই পানীৰ পাইপ ফাটে দিল্লী কেৰেলাতো। কেৰেলাত 22,000 পানীৰ পাইপ ফাটিছে শেহতীয়াকৈ 3 বছৰত। গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিৰ পাইপৰ নিতৌ দেখা দিয়া ফাটক লৈ এনেদৰে মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাৰ এনে মন্তব্যৰ পাছতেই উভতি ধৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে। 2016ত ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন কৰি 2 বছৰত পানী যোগান সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। পিছে চৰকাৰৰ 2 বছৰ পৰিৱৰ্তে এতিয়া 8 বছৰ সম্পূৰ্ণ পথত। তথাপি কিন্তু আজিলৈ নহ'ল পানী যোগান সম্পূৰ্ণ। তাৰ বিপৰীতে পানী যোগান ধৰা পানীৰ পাইপ ফাটি মৃত্যু হ'ল মহানগৰীৰ নাগৰিক। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পানীৰ পাইপ ফটা কাৰ্যক সহজভাৱে লোৱা বিষয়টো এটা অদ্ভুত বুলি মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অধিক সহজভাৱে পানী যোগান আঁচনিৰ পানী খাব লাগিলে পাইপৰ ফাট সহজভাৱে ল'ব লাগিব বুলিও মন্তব্য কৰে। এতিয়া প্ৰশ্ন হৈছে, পূৰ্বে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান্ধ হ'লে আমেৰিকাতো পানী হয় বুলি মন্তব্য কৰা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পিছত এইবাৰ একেই সুৰত সুৰ দিলে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব তাকে হ'ব, এইটো কংগ্ৰেছ দলৰ কথা। বাকী দলে কোনে কি কৰিছে এতিয়ালৈকে মই নিজে নাজানো, বা এই বিষয়ে মই ভাবোঁ বিতৰ্কও নহয় আমাৰ কাৰো লগত। এই কথাবিলাক আমাৰ মাজত কোনো আলোচনা হোৱা নাই। সংঘাত এতিয়া বাহিৰে কোনোবাই লগাই দিব পাৰে, কিন্তু ইউডিএফ আৰু কংগ্ৰেছৰ মাজত এই মুহূৰ্তলৈকে কোনো সংঘাত নাই আৰু সংঘাত নহয়। সকলো দলৰ অনুমতি লৈ সকলো বিধায়ক একত্ৰিত হৈ ৰিপুণ বৰা ডাঙৰীয়াক কেণ্ডিডেট কৰা হৈছে। গতিকে ইয়াতে আমাৰ মাজত ফাট মেলাৰ কোনো প্ৰশ্নই নাহে। আমি সকলো 31 তাৰিখে 43জন বিধায়কে ৰিপুণ বৰা ডাঙৰীয়াক ভোট দিব, এইটো খাটাং। এটা পক্ষ আছে, বিজেপিয়ে সদায় আমাৰ মাজত কাজিয়া লগাব বিচাৰে। গতিকে বিজেপিৰ জালত কোনেও ভৰি নিদিয়ে, আৰু যদি বিজেপিৰ জালত কোনোবাই ভৰি দিয়ে পৰৱৰ্তী সময়ত অসমত তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।